হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। আজি মই এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ, ভাপত দিয়া পিঠা। আহকচোন বনাওঁ। প্ৰথমে মই গেছত কেৰাহী এটাত পানী অকণমান দি পানীখিনি উতলিবলৈ দিছোঁ। মই ডাঙৰ কেৰাহী এটা দিছোঁ, তাত এখন ষ্টীলৰ কাঁহী গৰম হ'বলৈ দিছোঁ ওপৰত। তাৰপিছত আনফালে মই কেঁচা পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি মই নিজৰ জোখমতে লৈছোঁ। তাত অকণমান নিমখ দিম আৰু চেনি অকণমান দিম। আপোনালোকে চেনি নিদিলেও নিদিব পাৰে। আৰু ইয়াত নাৰিকলৰ গুড়ি দিব পাৰে, ৰুকি লোৱা নাৰিকল। মোৰ ওচৰত নাছিল কাৰণে মই এনেকৈয়ে বনালোঁ। আৰু ঘি দি দিছোঁ 2 চামুচমান। এইখিনি ভালকৈ সানি ল'ব লাগিব। এতিয়া মই গাখীৰ অলপ অলপকৈ দি এইখিনি ভালকৈ সানি ল'ম। পানী দিও বনাব পাৰে। পানী দিয়াতকৈ মানে গাখীৰ দিলে অকণমান খাবলৈ বেছি ভাল লাগে। এতিয়া মোৰ সেইখিনি হৈ গ'লে কাঁহীখনো গৰম হৈছে। এতিয়া মই পিঠাগুড়িখিনি কাঁহীখনৰ ওপৰত ধুনীয়াকৈ দি দিছোঁ, সমান হৈ যায়। তাৰ ওপৰত মই বাদাম, কিচমিচ এনেকৈ ড্ৰাই ফ্ৰুটছ কাটি দিছোঁ। সকলোৱে খাব পাৰে, ল'ৰা ছোৱালীও খাব পাৰে। তাৰপিছত ঢাকনখন লগাই কোনোফালে ভাপ ওলাই যাব নোৱাৰাকৈ ওপৰত এটা ওজন বস্তু দি দিব লাগে। মই এইটো পটাৰ শিলটোকে দি দিছোঁ। আৰু পিঠাটো 10 মিনিটমানৰ পাছত চাইছোঁ। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। 10 মিনিটো নালাগে আচলতে, পাতলা হ'লেতো আৰু কম সময়তে হৈ যায়। ওপৰটো ধুনীয়াকৈ শুকান হৈ যায় আৰু তলটো এৰাই আহে ধুনীয়াকৈ। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। মই যে খাই খুব ভাল পাওঁ এই কাঁহী পিঠাটো। মোৰ ফালে কাঁহী পিঠা বুলিও ক'ব পাৰে আপোনালোকে। সকলোৱে খাই ভাল পায়, সৰু ল'ৰা ছোৱালীও বিশেষকৈ খুব ভাল পায় খাই। বহুতে হয়তো জানেই এইটো পিঠা বনাবলৈ। অলপ সময় ঢাকি থৈ দিছোঁ পিঠাখন ঠাণ্ডা হোৱালে। পিঠাটো যদি গৰমে গৰমে আপোনালোকে এৰুৱাব বিচাৰে তেতিয়া ভাঙি যাব পাৰে। সেইকাৰণে ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই উলিয়াই লৈছোঁ আৰু ধুনীয়াকৈ নিজৰ নিজৰ আকাৰত কাটি লৈ খোৱাহে কথা আৰু। আজিলৈ আহিছোঁ, বাই বাই। ভালে থাকক সকলোৱে।